हेलो फ्रेंड्स तुम्हालोকক मोर यूट्यूब चैनल स्वागतम जनाइছো। আজি মই তোমালোকক জিকিৰ কবিতাটিৰ 1 নম্বৰীয়া প্ৰশ্নোত্তৰ কিছুমান দিবলৈ ওলাইছো। 1 নম্বৰ প্ৰশ্নটো হৈছে মুমিনৰ অৰ্থ কি? উত্তৰটো মুমিনৰ অৰ্থ হৈছে বিশ্বাসী বা মুছলমান। 2 নম্বৰ প্ৰশ্নটো হৈছে জিকিৰৰ ৰচক কোন? উত্তৰটো জিকিৰৰ ৰচক আজান ফকীৰ। 3 নম্বৰ প্ৰশ্নটো জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰটো জিকিৰবোৰক ভক্তিমূলক গীতৰ লগত তুলনা কৰিব পাৰি। নম্বৰ প্ৰশ্নটো ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে? উত্তৰটো ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে। 5 নম্বৰ প্ৰশ্নটো জিকিৰ গীত কোন ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত? উত্তৰটো জিকিৰ গীত ইছলাম ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত। 6 নম্বৰ প্ৰশ্নটো জিকিৰত উল্লেখ থকা আদম কোন? উত্তৰটো জিকিৰত উল্লেখ থকা আদম হ'ল আদি মানৱ, আল্লাহৰ সৃষ্ট প্ৰথম মানুহ। প্ৰশ্নটো মক্কা কি? উত্তৰটো হৈছে মক্কা হৈছে ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান। 8 নম্বৰ প্ৰশ্নটো জিকিৰ শব্দৰ অৰ্থ কি? উত্তৰটো হৈছে জিকিৰ শব্দৰ অৰ্থ ঘনে ঘনে উচ্চাৰণ কৰা। 9 নম্বৰ প্ৰশ্নটো আজান ফকীৰক কি বুলি আখ্যা দিয়া হয়? উত্তৰটো আজান ফকীৰক জিকিৰ সম্ৰাট বুলিও আখ্যা দিয়া হয়। 10 নম্বৰ প্ৰশ্নটো জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতক তুলনা কৰা হয়? উত্তৰটো জিকিৰ গীতৰ লগত অসমীয়া জাৰি গীতক তুলনা কৰা হয়। 11 নম্বৰ প্ৰশ্নটো খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এই ফাঁকি কথাৰ ৰচুল আৰু মুমিন শব্দৰ দুটাৰ অৰ্থ লিখা। উত্তৰটো ৰচুল শব্দৰ অৰ্থ হৈছে দেৱদূত আৰু মুমিন শব্দৰ অৰ্থ হৈছে মুছলমান।